নমস্কাৰ আসাম গভট এক্সাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। আহকচোন। এই সিৰিজৰ প্ৰথম প্ৰশ্নটো হৈছে 2018 চনৰ গড়পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা কিমান? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ 2413টা গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2018 চনৰ গড়পিয়ল অনুসৰি প্ৰাপ্ত গৈছে। উল্লেখযোগ্য যে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাই ইয়াত থকা ৰাজকীয় চেহেৰাৰ এটা খৰ্গযুক্ত গড়ৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। পৃথিৱীৰ মুঠ এটা খৰ্গযুক্ত গড়ৰ 90%ৰে বাসভূমি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেয়ে পৰ্যটন বিশ্বত এই ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰেও সৰ্বাধিক পৰিচিত। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1976 চনৰ 1 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে অসম চৰকাৰে গড় দিৱস হিচাপে কিমান তাৰিখে পালন কৰিবলৈ ধাৰ্য কৰিছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ 22 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে গড় দিৱস হিচাপে পালন কৰিবলৈ ধাৰ্য কৰিছে। উল্লেখযোগ্য যে চোৰাং চিকাৰীৰ হাতত অসমৰ এটা খৰ্গযুক্ত গড় বহুতো নিধন হৈছে। সেই হেতুকে আমাৰ অসমৰ তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত লাভ কৰা এশিঙীয়া গড়ৰ ৰক্ষণাবেক্ষণৰ কাৰণে অসম চৰকাৰে 22 ছেপ্টেম্বৰৰ দিনটো ৱৰ্ল্ড ৰাইনো ডে হিচাপে উদযাপিত কৰিব। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ লাইকি হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। আমি জানো যে অসমৰ ভূ-প্ৰাকৃতিক বিভাগক মূলতঃ 4টা ভাগত বিভক্ত কৰা হৈছে: ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা বা কাছাৰ সমতল, কাৰ্বি মালভূমি আৰু বৰাইল তথা দক্ষিণৰ পাৰ্বত্য অঞ্চল। ইয়াৰে বৰাইল তথা দক্ষিণৰ পাৰ্বত্য অঞ্চল হ'ল অসমৰ চতুৰ্থটো ভৌগোলিক অংশ। এই অঞ্চলৰ ভিতৰত পৰে ডিমা হাছাও তথা উত্তৰ কাছাৰ পাহাৰ জিলা। বৰাইল হৈছে অসমৰ দক্ষিণ অংশৰ পৰ্বতমালা, প্ৰধানকৈ ডিমা হাছাও জিলাত বিস্তৃত হৈ আছে। বৰাইল পৰ্বতমালা হৈছে অসমৰ ভিতৰতে সৰ্বোচ্চ পৰ্বতমালা। আনহাতে লাইকি হৈছে ডিমা হাছাও জিলাৰ পূব সীমান্তৰ ওচৰতে অৱস্থিত। ই হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। কোনো নিৰ্দিষ্ট নাম নিৰ্ধাৰণ নোহোৱা কাৰণে স্থানীয়ভাৱে লাইকি নামেৰে পৰিচিত। ইয়াৰ উচ্চতা হৈছে 1995 মিটাৰ। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনখন কাৰ্বি আংলং জিলাৰ কফিৰ বাগিচা নহয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ মাহুৰ। আমি ইতিমধ্যে আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ যে মাহুৰ হৈছে এটা ৰেল জংচন। নেক্সট প্ৰশ্নটো হৈছে উপৰোক্ত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, অৰ্থাৎ ত্ৰিপুৰা জিলাৰ গোমতী নদীৰ কিনাৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত। উল্লেখনীয় যে ত্ৰিপুৰা হৈছে বৰ অসমৰ 7 ভনীৰ এখন অন্যতম ৰাজ্য। ত্ৰিপুৰাৰ পৰ্যটকৰ অন্যান্য চহৰসমূহ হৈছে আগৰতলা, কৈলাশনগৰ, উদয়পুৰ ইত্যাদি। নেক্সট প্ৰশ্নটো হৈছে নাম্বৰ দৈগুং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ গোলাঘাট জিলাত নাম্বৰ দৈগুং অভয়াৰণ্য অৱস্থিত। এই অভয়াৰণ্য মূলতঃ গোলাঘাট জিলাৰ 3খন বনাঞ্চল উজনি দৈগুং, নামনি দৈগুং আৰু নাম্বৰ হাবিৰ উত্তৰৰ কিছু অংশক লৈ গঠিত কৰা হৈছে। 2003 চনত ইয়াক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়। এই অভয়াৰণ্য মূলতঃ হাতী, অসমীয়া বান্দৰ, বনৰীয়া মেকুৰী, টুপিমূৰীয়া বান্দৰ,
চিৰসেউজ গছ আদি দেখিবলৈ পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে যোৰহাটৰ পুৰণি নাম কি আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ টুকলাই বচা আছিলে যোৰহাট জিলাৰ পুৰণি নাম। উল্লেখযোগ্য যে যোৰহাট জিলাৰ নামৰ উৎপত্তিৰ মূলতে মাছৰ হাট আৰু চকীহাট নামৰ দুইখন ঠাইৰ হাটৰ বাবেই ঠাইখনৰ নাম যোৰহাট হ'লগৈ। টাই আহোম ভাষাত যোৰহাট জিলাক চংচুকাট নামেৰে জনা যায়। নেক্সট প্ৰশ্নটো হৈছে পূৰ্বৰ ছুইজাৰলেণ্ড বুলি উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক জনা যায়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ নাগালেণ্ডক পূৰ্বৰ ছুইজাৰলেণ্ড হিচাপে জনা যায়। নাগালেণ্ড হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য তথা পূৰ্বৰ ৭ ভনীৰ এখন অন্যতম ৰাজ্য আছিলে। 1963 চনৰ 1 ডিচেম্বৰৰ পৰা নাগালেণ্ডে ভাৰতৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিলে। এই ৰাজ্যৰ ৰাজধানী হৈছে কহিমা। নেক্সট প্ৰশ্নটো হৈছে অসমত বৰ্তমান কিমানটা ৰাজহ চক্ৰ আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ 184টা অসমত মুঠ ৰাজহ চক্ৰ আছে। উল্লেখনীয় যে অসমত মুঠ 76টা মহকুমা, 214খন চহৰ, 219টা উন্নয়ন খণ্ড, 2202খন গাঁও পঞ্চায়ত আছে। নেক্সট প্ৰশ্নটো হৈছে 2003 চনত সংবিধানৰ 8ম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বড়ো ভাষাক 2003 চনৰ সংবিধানৰ 8ম সূচীৰ অনুযায়ী সংযোগ কৰা হৈছিলে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠী হৈছে অসমৰ এক বৃহৎ জনগোষ্ঠী। নেক্সট, অসম বিধানসভাৰ দ্বিতীয়জন অধ্যক্ষ কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ দেৱেশ্বৰ শৰ্মা। দেৱেশ্বৰ শৰ্মাদেৱে 12 মাৰ্চ 1946 চনৰ পৰা 10 অক্টোবৰ 1947 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিলে। অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ হৈছে বসন্ত কুমাৰ দাস আৰু তৃতীয়জন হৈছে লক্ষেশ্বৰ বৰুৱা। নেক্সট প্ৰশ্নটো হৈছে কাছাৰ জিলাৰ পুৰণি নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ হিড়িম্বাপুৰ আছিল কাছাৰ জিলাৰ পুৰণি নাম। উল্লেখযোগ্য যে কাছাৰ দক্ষিণ অসমৰ এখন জিলা। এসময়ত কছাৰীসকলে এই অঞ্চলত ৰাজত্ব কৰিছিলে। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ প্ৰথম বিজ্ঞানভিত্তিক উপন্যাসখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ চন্দ্ৰলোকৰ প্ৰথম মানুহ হৈছে অসমীয়া সাহিত্যৰ প্ৰথম বিজ্ঞানভিত্তিক উপন্যাস। এই গ্ৰন্থখন ৰচনা কৰিছিল ডক্টৰ বিজয়কৃষ্ণ সন্দিকৈ। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ তৃতীয় প্ৰাচীনতম গল্ফ কোৰ্ছ জিমখানা ক্লাব অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অৰ্থাৎ যোৰহাট জিলাত তৃতীয় প্ৰাচীনতম গল্ফ কোৰ্ছ জিমখানা ক্লাব অৱস্থিত। এই ক্লাবটো 1874 চনতে নিৰ্মাণ কৰা হৈছিলে। যোৰহাট চহৰৰ দক্ষিণে টুকলাই গৱেষণাৰ কেন্দ্ৰৰ সন্মুখতে এই ক্লাবৰ ভৱনটি অৱস্থিত। অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰথমটো টিনপাতৰ ঘৰ আছিল এই ক্লাবটো নিৰ্মাণ হোৱা পিছৰ বছৰৰ পৰাই নিয়মীয়াভাৱে ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই ক্লাবৰ লগত থকা খেল মাটিত প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত দেশী বিদেশী ঘোঁৰা দৌৰ অনুষ্ঠিত হয়। এসময়ত এক বিশেষ গুৰুত্ব বহন কৰা এই ঘোঁৰা দৌৰৰ বৰ্তমান কিন্তু কোনো অৱশিষ্ট বা গৰিমা পোৱা নাযায়। নেক্সট প্ৰশ্নটো হৈছে আইলা পূজা ক'ত অনুষ্ঠিত হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, উত্তৰ কামৰূপত এই আইলা পূজা অনুষ্ঠিত কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে নামকেম নৃত্য কোন জনগোষ্ঠীৰ নৃত্য? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি,
খাচীসকলৰ নৃত্য হৈছে এই নামকেম নৃত্য। উল্লেখযোগ্য যে খাচীসকল হৈছে মাতৃত্মক তথা মাতৃপ্ৰধান লোক। নেক্সট প্ৰশ্নটো হৈছে সুন্দৰী দিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৰপেটা জিলাত সুন্দৰী দিয়া সত্ৰ অৱস্থিত। এই সত্ৰ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰিছিলে আনুমানিক 1573 চনত। উল্লেখযোগ্য যে মহাপুৰুষ মাধৱদেৱে ইয়াত প্ৰায় 14 বছৰ 6 মাহ কাল আছিল। তাতে তেওঁ ভক্তি ৰত্নাৱলী আৰু নামঘোষা ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে সাহিত্য অকাডেমী বঁটা বিজয়ী পাতাল ভৈৰৱী উপন্যাসখনৰ লেখক কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লক্ষ্মীনন্দন বৰা হৈছে পাতাল ভৈৰৱী উপন্যাসখনৰ লেখক। উল্লেখযোগ্য যে অসমে এইবাৰ হোমেন বৰগোহাঁইৰ পিছতে লক্ষ্মীনন্দন বৰাদেৱকো হেৰুৱালে। কিন্তু তেখেতসকলৰ সাহিত্যৰাজিয়ে তেওঁলোকৰ নাম সোণালী আখৰে অসমীয়া সাহিত্যত সদায় লিপিবদ্ধ হৈ ৰ'ব। এয়াই আছিল আজিৰ ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। জয় আই অসম। ধন্যবাদ।